নমস্কাৰ, মই প্ৰদীপ চেতিয়া আকৌ এটা নতুন ভিডিঅ'ৰ বাবে আগবাঢ়ি আহিছোঁ। যিহেতু আজি যিটো বিষয়ৰ ওপৰত মই ভিডিঅ' বনাইছোঁ এইটো বহুত গুৰুত্বপূৰ্ণ বিষয়, যিটো বহুত মানুহে মোক কৈ থাকে প্ৰদীপ এই বিষয়টোৰ ওপৰত তুমি ভিডিঅ' এটা বনা। যিটো বিষয় হৈছে গাড়ী এখনৰ ভিতৰত যদি কেতিয়াবা অসম্ভৱত নিজৰ ভুলৰ বাবে যদি চাবিটো থাকি আহিবলগীয়া, কেনেদৰে আপোনালোকে খুলিব। চবফালে যদি লক হৈ যায় আপোনালোকে চাবিটো উলিয়াবই লাগিব। আৰু যদি ঘৰত হয় দুটা চাবি থাকিলেতো আপোনালোকে উলিয়াই ল'ব পাৰিব। যদি দূৰণি ধৰি পিনি এনেকুৱা হয় আপোনালোকৰ চাবি যদি ভিতৰত থাকি আপুনি খুলিবলগীয়া হয়, কেনেকৈ খুলিব। এটা এটা সহজ পদ্ধতিৰে খুলিব পাৰি। আপোনালোকে নজনা দুখত কেতিয়াবা গিলাচ ভাঙি দিবলগীয়া হয়, কেতিয়াবা দৰ্জা বেণ্ড কৰি দিবলগীয়া হয়। আজিৰ পৰা আপোনালোকে সেইখিনি কৰিব নালাগে। আপোনালোকক মই সম্পূৰ্ণ দেখুৱাই যাম কেনেদৰে খুলিব লাগে। আপোনালোকে চাই যাওক। আপোনালোকক মই এই আজি কাৰখনতে মই আপোনালোকক দেখুৱাইছোঁ। একদম সহজ পদ্ধতিত আপোনালোকে খুলিব পাৰিব। বহুতখিনি পদ্ধতিত খুলিব পাৰি। মই কিন্তু আপোনালোকক এটা পদ্ধতি খুলি বাকীখিনি পদ্ধতি খোলাটো আপোনালোকক আমাক ভিডিঅ'ত দিয়াত এলাও নাই। কিন্তু মই আজি এই পদ্ধতিটো শিকাই দিছোঁ, আপোনালোকে নিজে কৰি ল'ব পাৰিব। আহক, এইখন গাড়ী এখন দেখুৱাই দিওঁ। এইখন গাড়ীৰ চাবিটো মোৰ বাহিৰত আছে, এতিয়া মই আপোনালোকক দেখুৱাবৰ বাবে। এইটো ওপৰলৈ কৰিলে খোল খায়, কিন্তু তললৈ কৰিলে এইটো লক হয়। এইটো তললৈ এইটো ছাইডত কৰিলে লক হয়, এইটো ছাইডত আপোনাৰ যিকোনো গাড়ী চব গাড়ীয়ে, কিন্তু এইটো সোঁ ছাইডে কৰিলে আপোনাৰ লকটো বন্ধ হ'ব, বাওঁ ছাইডে কৰিলে খোল খাব। এতিয়া এইটো চাবিটো মাজত আছে। আপোনালোকে কি কৰিব মই চাওক, চাবিটোৰ পৰা সদায় এক আঙুল জোখ এটা ল'ব। আপোনালোকে যি গাড়ী হওক খুলিব পাৰিব। কিন্তু কিছুমান গাড়ী যিবোৰ গাড়ী ৰিম'ট থাকে, ৰিম'ট থকাবোৰ এইটো ছাইডত লকটো থাকে ভিতৰৰ পাকত, কিন্তু যিবোৰ ৰিম'ট নাই ৰিম'ট নথকাবোৰ বাহিৰৰ পাকত থাকে। আপোনালোকক মই দেখুৱাই দিছোঁ, এইটো দেখুৱাই দিয়া। এইটো চাবিটো যিমান চাবিটো য'ত লক কৰিব আপোনালোকে চাবিটো ইয়াত লক কৰিব। এইটো থাকে এক আঙুল আপোনালোকে থকাত আপোনালোকে কেনেদৰে খুলিব পাৰিব মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো দিয়ে দেখুৱাই দিয়ে। এই পাতিটো খুলি ল'ব আপোনালোকে। এই পাতিটো একদম সহজ পদ্ধতি, আৰু বহুত পদ্ধতি আছে খুলিবলৈ, অকল এইটো পদ্ধতিয়ে নহয়। কিন্তু এইটো পদ্ধতি আপোনালোকৰ সহজ পদ্ধতি, কিন্তু বাকীবোৰ বহুত জটিল হয়, আপোনালোকে খুলিব নোৱাৰিব। এই পাতিটো খুলি ল'ব, যিহে পাৰে আপোনালোকে যি পাৰে এইটো খুলি ল'ব। তাত ইয়াত আপোনালোকে এনেকুৱা স্কেল এপাত যদি পাৰে, এনেকুৱা স্কেল এপাত হ'লে টান বস্তু হয় কৰিব পাৰে। যদিও নহয় আপোনালোকে বিলেট ল'ব, হেচকু বিলেট আছে, হেচকু বিলেট এফুট থাকে, এফুটৰ একদম জোখত ধুনীয়াকৈ হৈ যায়। এফুটৰ জোখত এইটো মিলি যাব। এইটো আমাৰ 8 ইঞ্চিমান আছে, 8 ইঞ্চি নহ'লেও হয়, কিন্তু এফুট ধুনীয়াকৈ এফুটৰ জোখৰ যদি হৈ যায় আপোনাক ধুনীয়াকৈ খুলিব পাৰে। কিন্তু আজি মই দেখুৱাই দিম আপোনালোকক, এইটো ইমান উজু পদ্ধতিত খোল খায়। এইটো আপোনালোকৰ তললৈ কৰিলে খোল খাব, দেখুৱাই দিয়ে। তললৈ কৰিলে খোল খাইছে, এইটো সোঁ চাইডে কৰিলে আপোনাৰ বন্ধ হৈ গৈছে। কিন্তু এইটোৰ পৰা এক আঙুল জোখ এটা ল'ব। এক আঙুল জোখ ক'ত পৰিব আপোনালোকে চাওক, নিজেই আপোনালোকে একদম উমাইন কৰি ল'ব। এইটো এক আঙুল জোখ এটা ল'ব। এক আঙুল জোখ এটা মই এতিয়া এইটো সম্পূৰ্ণ বন্ধ কৰি দিলোঁ। বন্ধ কৰি চাবি লৈ আহিলোঁ উলিয়াই, চাবি লৈ এইটো বন্ধ হৈ আছে। এতিয়া খুলি দিয়া, তুমি খুলি দেখুৱাই দিয়া। এইটো দেখুৱাই দিয়া, ই সম্পূৰ্ণ ধুনীয়াকৈ এইটো কৰিব জানে। এইটো দেখুৱাই দিয়া। এইটো চব খোল খালে, এইটো খোল খালে, একদম উজু পদ্ধতি। এইটো চাবিটো মই ভিতৰত ভৰাই দিম, চাবিটো এইটো ভিতৰত ভৰাই দিলোঁ, দেখুৱাই দিওঁ চাবিটো। এইটো চাবি ভিতৰত ভৰাই দিলোঁ। এইটো সম্পূৰ্ণ চাবিৰ ভিতৰত ভৰোৱা আছে, আৰু এইটো মই লক কৰি দিলোঁ। এইখন লক কৰি দিলোঁ, এইটো লক আছে, চবফালে লক আছে, এইফালেও লক আছে। কিন্তু আপোনালোকক দেখুৱাই দিছোঁ, এইফালে চব সুন্দৰভাৱে দেখুৱাই লওক। তুমি খুলি দিয়া, এইটো খুলি দেখুৱাই দিয়া। এইটো এক আঙুল জোখ, এইটো চাবিৰ পৰা এক আঙুল জোখ। এইটো এক আঙুল জোখত আপোনালোকে খুলিব, এটা সুন্দৰভাৱে খোল খাই যাব। এইটো দেখিলে নহয়, একে আচলতে খোল খাব। আপোনালোকে একো প্ৰব্লেম নাই, একদম উজু পদ্ধতিত। খালি আপোনালোকৰ জোখটো লৈ ল'ব। যিকোনো চাবি, কিছুমান যিবোৰ ৰিম'ট থাকে, কিন্তু যিবোৰৰ চাবি নাথাকে, অকল কীটো থাকে, কীটো থকাটো বুটাম পুছ কৰাটো কিন্তু লক সহজে খুলিব নোৱাৰে। 80% গাড়ী এই চিষ্টেমটো নাথাকে, কিন্তু পুছ বুটামৰ আজিকালি নতুন আহিছে ছফ্টৱেৰ অহাৰ কাৰণে এই পুছ বুটামটো খুলিব পাৰিব আপোনালোকে, খোল খাব। কিন্তু 5 ছেকেণ্ডত আপোনালোকে এই লকটো খুলি আনিব লাগিব। মই সেইটোৰ ওপৰত ভিডিঅ' বনাম, যিহেতু আমাৰ ওচৰত সেইখন গাড়ী আমাৰ নাই, সেইটো বাবে আমি এইটো দেখুৱাব পৰা নাই আপোনালোকক। কিন্তু 80% গাড়ী মই যেনেকৈ দেখুৱাইছোঁ আপোনাক খোল খাবই, 100% খোল খাব। আমাক বহুতে মাতে, গাড়ীখন আনিলোঁ বাটতে আমাৰ চাবি ভৰাই পিনি কিছুমানে লকৰ যে অসম্ভৱ, কাৰো অফিচ নাথাকে, সৰু ল'ৰা ছোৱালী থাকে, পটককৈ অসম্ভৱ সেই চাবিটো ভিতৰত থৈ পিনি লক কৰি দিয়ে, কিন্তু খুলিব নাই। আমি যাওঁ বহুত সহজ পদ্ধতিত খুলিলোঁ, আপোনালোকক দেখুৱালোঁ। চব প্ৰতিখন গাড়ীয়ে আপোনালোকক, কিছুমান গাড়ী খালী ৰিম'ট, যিবোৰ এতিয়া ৰিম'ট থাকে, এখন যদি ৰিম'ট নাই, ৰিম'ট থকাবোৰ কিছুমান আগলি থাকে। আগলৈ থাকিলেও আপোনালোকক এটা আঙুলি দি পিনি আপোনালোকে তললৈ খুচি দিব। এতিয়া এখন গাড়ী মই আকৌ এবাৰ দেখুৱাই দিছোঁ, চাই লওক, একদম উজু পদ্ধতিত আছে। দেখুৱাই দিওঁ, ওচৰলৈ দেখুৱাই দিওঁ। গাড়ীখন লক হৈ গ'ল, দেখিছানে? একদম সুন্দৰভাৱে লক হৈ গ'ল। এতিয়া খুলি দিয়া, আকৌ খুলি দেখুৱাই দিয়া। এইটো জোখ এটা দেখুৱাই, জোখ এটা দি দিয়া। জোখ এটা দি দিলে একদম সহজ পদ্ধতি বুজি পাব। এইটো এক আঙুল আছে, এক আঙুল দি পিনি খুচি দিলে, এইটো খুচি দিলে এক আঙুল দি পিনি এইটো
দেখিলে না একদম সহজ পদ্ধতি আপোনালোকে কেতিয়াও গিলাচ নাভাঙিব দৰ্জা বেণ্ড নকৰিব যদি কিবা প্ৰব্লেম হয় মোক এই কণ্টেক্ট নাম্বাৰ থাকিব কণ্টেক্ট নাম্বাৰ মোক কণ্টেক্ট কৰিব আপোনালোকৰ সহজ পদ্ধতি যদি স্কেল পায় এইটো ভাল কথা যদি আপোনালোকে পাৰে সদায় স্কেল পাত থৈ দিব স্কেল পাত যদি পাৰে কিছুমান গাড়ী আপোনালোকক অলপ বেণ্ড কৰি ল'ব এইটো অলপ বেণ্ড ভাঁজটা কৰি ল'ব এইটো দেখিছে না এইটো বেণ্ড ভাঁজটো কৰি ল'লে কি যিহেতু দৰ্জাবোৰ যিমানটো তললৈ হয় ইমানটো এটা বেণ্ড থাকে এইটো দৰ্জা দেখিছে আপোনালোকে এইটো বেণ্ড থাকে এইটো আপোনালোকে জোখ এটা লৈ ল'ব এইটো দৰ্জা কিমান বেণ্ড আছে এই দৰ্জাখনৰ বেণ্ডটো চাইড আপোনালোকে বেণ্ড কৰি ল'ব এতিয়া আমি একদম সহজ পদ্ধতি এইটো দৰ্জাখন খোল খাব এইটো আপোনালোকে একো প্ৰব্লেম নাই আপোনালোকে যেনেকৈ খোলো বুলি কয় এতিয়া এইটো লক হৈ আছে এইটো সহজ পদ্ধতি আপোনালোকে তললৈ কৰি দিলে দেখিলে একদম সহজ পদ্ধতিত আপোনালোকে কেতিয়াও গিলাচ ভঙা নকৰিব যিমান দামী গাড়ী হওক লক খোলা চবৰে ছিষ্টেম থাকে প্ৰতিখন গাড়ী কিন্তু মই বহুত আইডিয়াত কিন্তু খুলিব পাৰি আৰু বহুত তাৰিকা আছে মই আপোনালোকক শিকাই দিম কিন্তু বহুত চব দিয়া ইউটিউবত এলাও নাই কিন্তু মই সেইবাবে এইটো একদম সহজ পদ্ধতিত এইটো খুলিব আপোনালোকে যদি এইটো পদ্ধতি খুলিব নোৱাৰে মোক কণ্টেক্ট কৰিব মই আপোনালোকক শিকাই দিম আপোনালোকে নিজে খুলিব ধন্যবাদ আজি এই ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট পাৰিলে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লিংকটো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চাব যিহেতু আপোনালোকৰ নিজৰ সম্বন্ধীয় বা নিজৰ আত্মীয় কোনোবাই এনেকুৱা প্ৰব্লেমৰ কাৰণে বহুত ডাঙৰ ঘটনা ঘটাই দিয়ে নাই গিলাচ ভাঙি দিয়ে নাই দৰ্জা বেণ্ড কৰি দিবলগীয়া হয় এই প্ৰব্লেমটো নহওক সেইকাৰণে পাৰিলে যিমান পাৰে লিংকটো শ্বেয়াৰ কৰি দিব আৰু ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ যিটো চেতিয়া গেৰেজ নামে এটা ইউটিউব চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত ভিডিঅ' দি যাম আজি এইটো ভিডিঅ' মই প্ৰথম ভিডিঅ'ৰ কাৰণে এই 2-3টা ভিডিঅ' আপোনালোকক যিমানখিনি পাৰিছোঁ দিছোঁ কিন্তু যিখিনি ভিডিঅ' দি যাম আপোনালোকে এই মোৰ চেনেলৰ জৰিয়তে 80% গাড়ীৰ কাম আপোনালোকে নিজে শিকি ল'ব পাৰিব আপোনালোকে যিমান দূৰ গ'লেও গাড়ী কোনো প্ৰব্লেম নাপায় আৰু যি কামৰ কাৰণে হওক আপোনালোকে মোৰ ভিডিঅ' চালে আপোনালোকে নিজে কৰি ল'ব পাৰিব আৰু মই 2008-9 চনত মই ডিব্ৰুগড় চিটি কলেজৰ পৰা ITI পঢ়ি ITI MMV ট্ৰেড লৈ মই A+ গ্ৰেড লৈ পিনি মই পাছ কৰি আহি পিনি মই নিজৰ কৰ্মজীৱনৰ বাবে মই মেকানিকেল লাইনটো বাছি লৈছিলোঁ মই নিজেই জীৱনত মোৰ এটা আশা আছিলে নিজৰ এটা গেৰেজ খুলিম মই 10-12জন ল'ৰাক মই সংস্থাপন দিম কিন্তু আজিও মোৰ 9জন ল'ৰাক মই সংস্থাপন দি আছোঁ তেওঁলোকেও সুন্দৰভাৱে কাম কৰিব পাৰিছে আজি খুব কম সময়ৰ ভিতৰত তেনেদৰে মই আপোনালোককো মোৰ নিজৰ যিখিনি আইডিয়া আছে মই আপোনালোকক শিকাই যাম সেইবাবে আপোনালোকে চাই যাব মই প্ৰতিটো বস্তুত মোৰ নিজৰ থিয়ৰী আৰু প্ৰেক্টিকেল দুইটাই আছে সেইবাবে মই আপোনালোকক যিমানখিনি পাৰোঁ মই শিকাই যাবৰ বাবে চেষ্টা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বহুতো কথা গাড়ীৰ বিষয়ে মই শিকাই দিম আপোনালোকে চাব একদম সহজ পদ্ধতিত আপোনালোকে গাড়ী নিজে ঠিক কৰি ল'ব পাৰিব আজিলৈ ধন্যবাদ থেংক ইউ